CBI তদন্ত লাগিব CBI তদন্ত লাগিব CBI তদন্ত দিয়ক CBI তদন্ত দিয়ক জুনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্ত দিয়ক আৰক্ষী বিষয়া এগৰাকী আৰক্ষী বিষয়া দুৰ্ঘটনাৰ পিছত তেওঁক হত্যা কৰা বুলি এনেধৰণে ইমানবোৰ কথা ওলোৱাৰ পিছতো কিয় ন্যায় দিয়াৰ কাৰণে CBI তদন্তটো দিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ পৰিয়ালে যদি বিচাৰে তেতিয়াহ'লেহে তেওঁ তদন্ত দিব। জুনমণি ৰাভা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰে এগৰাকী সদস্য, যিহেতুকে জুনমণি ৰাভা আৰক্ষী বিভাগটো গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে অধীনত, গতিকে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াৰ আৰক্ষী তেওঁ নিজৰে পৰিয়ালৰ সদস্য, গতিকে জুনমণি ৰাভাক তেওঁ পৰিয়ালৰ সদস্য হিচাপে ন্যায় দিয়াৰ কাৰণে CBI তদন্ত দিবলৈ আমি আম আদমি পাৰ্টীয়ে দাবী জনাইছোঁ।